এই গেলা গৰমত মই ওলালোঁ ষ্টেজ ৰিহাৰ্চেলৰ কাৰণে ITA মাছখোৱাত। এয়া আমি পালোহি। ইমান ধুনীয়া পৰিৱেশটো সঁচাকৈ। গৈ পাই দেখিছোঁ হলটো যথেষ্টখিনি ডাঙৰ আৰু আমাৰ যিহেতু ইমান অডিয়েঞ্চৰ টাৰ্গেট নাই, আমাৰ খুব কম সংখ্যকহে। এইটো আচলতে ফেশ্বন শ্ব' বা অন্য কিবা ধৰণৰ অনুষ্ঠানৰ কাৰণেহে ভাল বুলি মোৰ অনুমান হৈছে, কাৰণ অভিজ্ঞতা ফালৰ পৰা কৈছোঁ। ষ্টেজটো আৰু এয়া ফেনখন অৱশেষত লগাই লৈ অকণমান ফেনৰ বতাহ খালোঁ। ইমান বেছি গৰম, বাপৰে। সেয়া প্ৰভাত ছাৰে মোক কৈ আছে 100 টকা দে, নহ'লে মই ষ্টেজত জিতি কৰিম, কাৰণ ছাৰৰ লগত মোৰ এটা চিন আছে। আৰু ময়ো এয়া ৰিহাৰ্চেলৰ কাৰণে ৰেডি হ'লোঁ। দেখিছেনে? জোতা মেখেলা চাদৰ, এয়া লং পেণ্টৰ ওপৰত মেখেলা চাদৰ, উপায় নাই আৰু পিন্ধিবতো নোৱাৰি ইমান গৰমত সম্পূৰ্ণকৈ, সেইকাৰণে এনেকৈয়ে ফক্সি মাৰিছোঁ। আৰু অৱশেষত আমি ৰিহাৰ্চেল কৰি মেলি আহিলোঁ চাহ খাবলৈ।